Hello guys, welcome back to my channel Nilima SD Memory. আশা কৰো আপোনালোকে সকলো ভালে আছে আৰু বৰ্তমান মই ভালে আছো আৰু আজি মই ব্লগটো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছো। আজি কফি বনাম ভাবিছিলো, ভালেমান দিনে হ'ল মই কফি খোৱাই নাই। আজি খাবলৈ মন গল আৰু ভাবিছো আপোনালোককো দেখাও বুলি। ঠিক আছে তেন্তে বলক। আৰু এখন কাপ লৈ লৈছো আৰু এয়া এচামুচ চিনি লৈ লৈছো। আৰু এতিয়া মই ইয়াত কফি দি দিম। আৰু এফালে মই কফিৰ কাৰণে গাখীৰ গৰম কৰি আছো। আৰু ইয়াত মই অকমান পানী দি দিম। আৰু এতিয়া মই কফিটো ব্লেন্ড কৰি লম। या मोर ब्लेंड करा हो गल और यार मैं इटा गाखिर दी दिम। और यार ऊपर मैं कफी पाउडार तो अलग छटियाई दिम धुनिया देखिबले। और या मोर कफी खाबले रेडी हो गल। और एफाले मैं एसडीर कारणे गाखिर चाह बनाइसिलु एया। আৰু আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো আৰু নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ লগত লগ পাম। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকিব আৰু সুস্থ থাকিব। আৰু ইমান দেৰিলৈকে মোৰ ভিডিওটো চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু কোনোবা নতুন সদস্য যদি মোৰ ভিডিওটো চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি ল'ব। আৰু আজিলৈ আহিছো, বাই বাই।